Hi everyone, welcome to my channel Dipankar John. আপোনাক সকলোৱে WhatsApp ইউজ কৰে কিন্তু আপোনাৰ WhatsAppটো কোনোবাই হ্যাকিং কৰি আছে নেকি হেয়া কেনেকৈ চেক কৰিব তাৰ ওপৰতে মই আজি ভিডিওটো বনাইছো আপোনাক মই দুটা সিম্পল বেসিক আইডিয়া দিম সেই আইডিয়া কিটা স্টেপছবোৰ আপোনাক ভালকৈ ফলো কৰিব সেই আইডিয়া কিটা দি আপোনাক চেক কৰিব পাৰিব যে কেনেকৈ আপোনাকৰ WhatsAppটো কোনোবাই ইউজ কৰি আছে নেকি সো ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব তেতিয়া ভালকৈ বুজি পাব আৰু যদি ভিডিওটো চাই ভাল পালে তেতিয়া লাইক আৰু শেয়াৰ কৰিব নাপাহৰিব নিউ ভিউয়াৰ্স সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মোৰ আপকামিং ভিডিওছ বিলাকৰ নটিফিকেশন আপোনালোকে সকলোৱে পাই থাকিব আহক এতিয়া ভিডিওটো ষ্টাৰ্ট কৰো First level basic idea to papai prothomate apnalokor WhatsApp to khuli lobo WhatsApp to khola bisot apnar upor dekhibo right side ot tinta ball ase tate apnake click koribo click kora bisot apnake dekhi pabo WhatsApp web boli ahibo WhatsApp web ot apnake click koribo lagibo WhatsApp web to click kora loge loge apnake dekhibo camera to apnar on hoi jabo to apnar camera to jodi on hoi jay titia gom pabo je apnar WhatsApp to কোনো হ্যাক কৰা নাই কিন্তু যদি হ্যাক কৰে কোনোবাই তেতিয়া কেনেকৈ অপচন আহিব মই আপোনাক দেখাই দিছো আপোনাৰ মোবাইলৰ যেতিয়া আপুনি WhatsApp ৱেবটো আপুনি প্ৰেছ কৰিব প্ৰেছ কৰিলে যদি কেমেৰাটো আপোনাৰ অন নহয় তেতিয়া এনেকৈ আপোনাৰ এখন চাৰ্ট ওলাব তাতে দেখি পাব আপুনি ক'ত ক'ত আপোনাৰ WhatsAppটো লগইন হৈ আছে তাৰ আপুনি গম পাই যাব So yate dekhai ase mor tinta date ulaise 19 14 31 to yate mor laptop ot moi kundina WhatsApp to moi login korisilu to yate mor date bilak aru apunar Windows ot korisilu karone Windows to apunar yate show kori ase so apnake jodi enake gom pai je apunar jetia list to eneko ahe titia gom pabo je apunar WhatsApp to belek konoba use kori ase aru jodi apnar camera to on hoi jay gom pabo je apunar WhatsApp to kono hack kora nai So মই ইয়াতে এতিয়া লগ আউট ফ্ৰম অল ডিভাইস ডট ক্লিক কৰি দিম লগ আউট ফ্ৰম অল ডিভাইস ক্লিক কৰাৰ লগে লগে ইয়াতে মই ওকে কৰিব লাগিব ৰখিব মোৰ নেট অফ হৈ আছে মই অন কৰি লৈছো ঠিক আছে ইয়াতে মই লগ আউট ফ্ৰম অল ডিভাইস ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে মোৰ ইয়াতে লগ আউট অপচন আহিব লগ আউট অপচন আহিলে মোৰ ইয়াতে কেমেৰাটো অন হৈ যাব তাৰ মানে মই জিমানত লগইন হৈ আছিল সবতে মই লগ আউট কৰি দিলো এতিয়া মোৰ কেমেৰা অন হৈ ঠিক আছে আপোনালোকে সেকেন্ড লেভেল বেসিক আইডিয়াটোৰ পৰা গম পাব পাৰে আপোনাৰ WhatsApp টো কোনোবা হ্যাক কৰিছে নেকি সো আপোনালোকে ওপৰত সেম ওপৰ তিনটা বলত ক্লিক কৰিব তাৰ পিছত আপোনালোকে সেটিংস দেখি পাব সেটিংসত প্ৰেছ কৰিব সেটিংসত প্ৰেছ কৰাৰ পিছত আপোনালোকে চাৰ্টস বুলি দেখি পাইছে তাতে আপোনালোকে প্ৰেছ কৰিব তাৰ পিছত আপোনালোকে তলত যাব লাগিব তলত গলে আপুনি দেখি পাব চাৰ্ট বেকআপ বুলি দেখি পাইছে চাৰ্ট বেকআপত প্ৰেছ কৰিব চাৰ্ট বেকআপত প্ৰেছ কৰাৰ পিছত আপোনালোকে দেখি পাইছে না গুগল একাউন্ট বুলি শো কৰি আছে গুগল একাউন্টত প্ৰেছ কৰিব গুগল একাউন্টত প্ৰেছ কৰিলে যদি আপোনালোকে ইয়াতে আপোনাৰ নিজৰ ইমেইল আইডি বা আপোনাৰ চিনাকি ইমেইল আইডি দেখি পায় তেতিয়া ঠিকে আছে কিন্তু যদি কোনোবা অচিনাকি আপোনাৰ যদি ইমেইল আইডি শো কৰি থাকে এতিয়া গম পাব যে আপোনাৰ WhatsApp টো বেলেগ কোনোবা এই মেইল আইডিটোত আপোনাৰ হ্যাক কৰি আছে তো হেতু কাৰণে আপোনাকে নিজৰ ইমেইল আইডিটো যদি আহে গম পাব যে আপোনাৰ ঠিকে আছে আৰু যদি বেলেগ ইমেইল আইডি অচিনাকি ইমেইল আইডি আহে তেতিয়া গম পাব যে আপোনাৰ WhatsApp টো বেলেগ কোনোবাই হ্যাক কৰি আছে এই দুটা আপোনালোকক সিম্পল বেসিক আইডিয়া দিলো আপোনাকে এই দুটা আইডিয়াৰ দ্বাৰা গম পাব আপোনাৰ WhatsApp টো কোনোবাই হ্যাক কৰিছে নেকি না নাই কৰা সো গাইস আজিলৈ ভিডিওটো ইয়াতে সামৰিছো যদি ভাল পালে লাইক শেয়াৰ আৰু কমেন্ট দি দিব আৰু মোক Instagram আৰু Facebookতো আপোনালোকে ফলো কৰিব পাৰিব Thanks for watching